ঋষি কিয় কি হ'ল কি হ'ল মই ইমান দেৰিৰ পৰা চিঞৰি আছো তুমি শুনা নাই ভাত হ'ল খাই লৈ আহি এইটো কথাৰ কাৰণে ইমান চিঞৰিব লাগে নেকি এটা ষ্টেটাছ আপডেট দিলেই হ'ল যে মাই ডিনাৰ ইজ ৰেডি টু চাৰ্ভ চিম্পল ঋষি ঋষি ব'লা না এবাৰ তললে জানানে এজন আংকল আৰু আণ্টি আহিছে তোমাক সৰুতেই দেখা এবাৰ লগ ধৰি মাত দি আহিবা ৰবা না মা প্লিজ মোক বৰ নকৰিবা তুমি যোৱা ইয়াৰ পৰা তেখেতসকলক ক'বা মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই দিব মই একচেপ্ট কৰি কথা পাতি ল'ম আৰু শুনা এতিয়াই ক'বা নহ'লে মই আকৌ পিছত পাহৰি যাম মা তুমি তোমাৰ টাইমলাইনত দেখা নাই আজি মোৰ বাৰ্থডে বুলি গিফ্টটোতো বাদেই দিয়া তুমি এতিয়ালৈকে মোক এবাৰ উইছো কৰা নাই শুনা মই তোমাৰ মা হয় তোমাক মই জন্ম দিছো তোমাৰ জন্মদিনৰ কথা জানিবৰ কাৰণে মই কোনো টাইমলাইন চাব দৰকাৰ নাই মই অলৰেডি তোমাক এটা বাৰ্থডে গিফ্ট আৰু বাৰ্থডে কেক টেক কৰি দিছো চাই ল'বা আৰু এটা কথা শুনি যোৱা তোমাৰ ফ্ৰেণ্ডছ বিলাকে কি খায় সুধি ল'বা মই সকলোকে সেই বস্তু বনাই টেগ কৰি দিম